আছো আজি পুৱা স্কুলত লৰাক থবলৈ মই ওলাইছো এফালে পিঠিত বেগ ললুৱে চাওক এফালে লৰাও ৰেডি হল আৰু এইখন মেখেলা চাওকচোন বুৱা মেখেলা বিহু আহি পালে আৰু বেছি দিন নাই পাবহিয়ে হল বিহু দিনাখন নতুন বস্তু এটা প্ৰত্যেক বছৰে পিন্ধি আহিছো আগৰ পৰাই ঘৰত থকাৰ পৰাই মা দেউতাই বহুত বেছি হেপাহ কৰিছিলে নতুন বস্তু এটা পিন্ধক বুলি আৰু এতিয়াও যাতে সেই নিয়মখিনি মানি চলিব বিচাৰো আৰু সেইবাবে এখন বাকচত ভৰাই থৈছিলো চাওক নতুন মেখেলা চিলোৱাই নাই আৰু এই মেখেলাখন চিলাই আনিম বুলি বাইহঁতৰ ঘৰলৈ যাব ওলাইছো আৰু বায়ে বোলে মোলে বিহু বুলি কিবা এটি উপহাৰ লৈ থৈছে তাকো মাতিছে আজি সেইবাবে মই ওলাইছো আৰু এই মেখেলাখনো বিহুত পিন্ধিম বুলি চিলাব যাওঁ মোৰ কাৰণে কাপোৰ হৈয়ে গ'ল অকল লৰা আৰু মানুহজনক কিবা এটা আনি দিলেই হ'ব নতুন বছৰ নতুন বিহু নতুন দিন সেইবাবে তেওঁলোকক মানুহজন আৰু লৰাকে আনি দিম এতিয়া মোৰ কাৰণে মোৰ কেইটা চিলাই লওঁ আৰু বেছি দেৰিয়ে হৈছে আমাৰ চাইকেলত যাম মই আৰু লৰা বলা বাবু বলা নাই চাইকেলখন এনেকুৱা চাইকেল এনেকে যে কেনেকে যাই পাওঁ আহি কিনে মানুহে চাইকেলখন মুক্তি দিব লাগে সদায় এইটো কাম জানিব লাগে ক'ৰবালৈ যোৱাৰ সময়ত দেৰি হয় বুলি নিজেও জানিব লাগে ইমান লেতেৰা চাইকেল ঐ ঈশ্বৰ এয়া আছে জীৱন আৰু সদায় মানুহজনে যে আজি মোৰ পায় দেৰিয়ে হৈছে ৰবট পাপাক যাওঁ কৈ দিয়া আমি এতিয়া ওলাইছো এফালে বেঙেনা লৈ লৈছো বাইৰ কাৰণে এফালে কাপোৰ এফালে বেগ এফালে ছাতি এফালে ৰেইনকোটৰ পেণ্টটো ইয়াতে আছে আৰু এতিয়া পাপা যাওঁ কৈ দিয়া মোক পাপা থাকা দেই বাকী আৰু বুনিয়া খাই ল'বা দেই ন ল'ৰাক স্কুলত থৈও বাই ঘৰত গৈও ভাত পানী খাই কাপোৰ কানি চিলাই মেলি আহিলো আৰু এতিয়া আমি দুইটাকলৈ আহিছো কৈ দিয়া বাৰ্থডে খাব আহিছো মই আৰু ল'ৰা বাৰ্থডেলৈ আহিছো আমাৰ এই হাবিৰ মাজেদি এইটো ৰাস্তা এটা আছে জানেনে এই ৰাস্তাটো দি আমাৰ পেহীহঁতৰ ঘৰ পাইগে নিচেই ওচৰতে আছে আৰু পেহীহঁতৰ ঘৰত পেহীৰ নাতিনীজনী আজি জন্মদিন পাতিছে তালৈ বুলি আহিছো যেনেকৈ আহো যিদৰে আহো সেনেদৰে আহিছো বাৰ্থডে খাবলৈ